নমস্কাৰ আজি মিনি ব্লগটোত এই মিনি ভাৱৰীয়া দুটা লৈ আহিছোঁ ভাৱৰীয়া মানে পাউডাৰ টেমা পালে জানেনে খেলি থাকোঁতে পা একে নপুৰে সানি ল'লে আৰু আমাৰ ডুবুক দেখিছে বাইকৰ গাত উঠিছে তাইও আমাৰ কাষৰ ৰুমতে ভাড়াত থাকে দুইটাই খুব খেলি থাকে একেলগে সিহঁত দুটাক খেলিবলৈ দি মই এফালে বনাইছোঁ পালেং পনীৰ মানুহজনে আজি টিফিন নাই নিয়া অফিচৰ পৰা ৰুমতে খাবলৈ আহিব সেয়ে মই লৰালৰিকৈ বনাই আছোঁ দুপৰীয়াৰ সাজত সিম্পলকৈ বনালোঁ শুকান ভাজি এখন পাপৰ ফ্ৰাই পালেং পনীৰ ভাত সেয়াই এওঁ খাই অফিচলৈ গ'ল আৰু আমিও খাই আজৰি হৈ বাকী কামবিলাক কৰি আবেলি অকণ ডুবুক বাহিৰতে খেলালোঁ বহুত খেলিলে সি খেলিয়েকে ভাগৰিয়ে গ'ল অফিচৰ পৰা আহি সন্ধিয়া চাহকাপ খাব সেয়ে মই ময়দা নাৰিকল দি পিঠা বনালোঁ খুব ভাল লাগে এইটো পিঠা খাই পেলাই চানা বিস্কুট সেইবিলাক যিমানেই নাথাকক কিন্তু হাতে বনোৱাটো খাই বেছি ভাল লাগে ডুবুক কৈছিলোঁ যে বহুত খেলিলে সেয়া ইমানেই ভাগৰ লাগিলে যে সি মোৰ গাৰ ওপৰতে শুই গ'ল